নমস্কাৰ। আজি আন এটা অনুভৱ লৈ পুনৰ আপোনালোকৰ মাজত আশা কৰোঁ কবিতাৰ গাঁথনি বুজি এই উৰাণত আপোনালোকেও সহযোগ কৰিব। কবিতাৰ শিৰোনাম প্ৰেমিক মই কবিতাৰ। একাজলি শীতৰ সেমেকা আৰু আমাৰ কথোপকথন এতিয়া নাই তেনে যোজনা। ধীৰে ধীৰে নিশা গভীৰ হ'ল, চৰাই চিৰিকটিয়েও ৰিঙিয়াব ধৰিলে, কিন্তু ৰৈয়ে থাকিলোঁ। জানোচা শুনিবলৈ পাওঁ সেই মৰমৰ মাতষাৰ। এতিয়া নাই তেনে যোজনা। বাস্তৱবোৰতো দিনতেই হেৰুৱালোঁ, এতিয়া সপোনবোৰেও হাৰ মানি ঘৰমুৱা হৈছে। কিমান বুজাম, কিমান কম, সদায় সকলো একেই। পুনৰ আনৰ সৈতে সমীৰণ, বিভ্ৰান্তিৰ বলি এটা জীৱন। সাগৰীয় সমীক্ষা জাপি দিয়া এটি প্ৰহসন। তাত আছে জানো ভাল পোৱা? এতিয়া নাই তেনে যোজনা। সকলোবোৰ পাত লুটিয়াই সেও হ'ল, তথাপিও নাপালোঁ তোমাক। ক'ত থমকিলা? কোন বিড়ম্বনাত আছা? মোৰো আছে এখন হৃদয়। মৰম বিচাৰি ময়ো বলিয়া হওঁ। নালাগে কিন্তু আনৰ বাবে কিয়? আপোনবোৰ পৰ, সপোনবোৰ সদায় আপোন। কি আছে তাত যি আপোনতাত নাই? কিয় সকলোৰে সন্মুখত কিয় নোৱাৰি আপোন বুলি থকাজনৰ লগত? হয়, দিন সলনি হ'ল, এতিয়া নাই তেনে যোজনা। নিশাও ভাগৰিছে, পুৱাৰ কিৰণেও মাতিছে। আকৌ দেখিছোঁ দুবৰিৰ শিৰত নিয়ৰৰ একাজলি সেমেকা। আকৌ নষ্টালজিক হৈ পৰিছোঁ। জানোচা পোহৰৰ ৰূপসজ্জাত তোমাক বিচাৰি পাওঁ।